ইউটিউব চেনেল। আজি মই লৈ আহিছোঁ এটা বহুত দুখৰ খবৰ। মানে কেনেকৈ জনাও আপোনালোকক ভাবিবই অন্ত পোৱা নাই। বহুত দুখ লাগিছে আৰু সমগ্ৰ অসমবাসীৰ বাবে এটা দুখৰ খবৰ। বৰষা বা এটা বেয়া খবৰ। বৰষা বা এটা ভয়ানক দুৰ্ঘটনা হৈছে তেওঁৰ আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱাৰ। উল্লেখযোগ্য যে এটা সাংস্কৃতিক অনুষ্ঠানৰ পৰা ঘৰৰ অভিমুখে আহি থাকোঁতে এই দুৰ্ঘটনা সংঘটিত হৈছিল। জানিব পৰা মতে বৰষা বা আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা বৰ্তমান সুস্থ হৈছে আৰু যাতে সুস্থ হৈ উঠে সোনকালে, তাৰ বাবে সমগ্ৰ অসমবাসী ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, আশীৰ্বাদ কৰিব। এই কামনাৰে আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।